আহকচোন বন্ধু বান্ধৱীসকল, মই এটা সুন্দৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। সকলোৱে জানে, তথাপিও মই এবাৰ দেখাই দিছোঁ। মই আনিছোঁ এটা ৰেচিপি মাছ পাতত দিয়া। এয়া দেখিছে, মই জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, নহৰু, পিঁয়াজ, আদা সকলোখিনি আৰু সৰু মাছখিনি ধুনীয়াকৈ ভালদৰে ধুই লৈছোঁ। এয়া মই দেখুৱাই দিছোঁ। এতিয়া কি কৰিছোঁ, তাতে মাছখিনি জলকীয়াখিনি ফালি লৈছোঁ। ফালি লোৱাৰ পিছত নহৰুখিনি পিহি লৈছোঁ। আদা দিছোঁ, আদা অকণ সৰহকৈ দিছোঁ। আদাৰ গোন্ধটো অকণমান সৰহ হ'লে খাই ভাল লাগে। ধনিয়া থাকিলে ধনিয়াও দিব পাৰে। পিঁয়াজ কাটি লৈছোঁ, জলকীয়া ফালি লৈছোঁ। এয়া মাছত হালধি সানি লৈছোঁ অকণমান, তাত অলপ নেমু দি দিছোঁ, নেমু চেপি দিছোঁ। আৰু ইয়াতে এতিয়া কি কৰিম, ইয়াতে যিখিনি মই গোটাই লৈছিলোঁ পিঁয়াজ, নহৰু, আদা সকলোখিনি ইয়াত এড কৰি দিম। এয়া মই জলকীয়া এড কৰিছোঁ, দেখিছে। এয়া আদা, নহৰু সকলোবিলাক ভালদৰে এতিয়া পিঁয়াজ দিছোঁ। সকলোখিনি এতিয়া ধুনীয়াকৈ ভালদৰে এখন কলপাতত ধুনীয়াকৈ সানি ল'ম। তাতে নিমখ দি দিম আৰু অকণমান তেল দি দিম। অকণমান কেঁচা তেল দিলে খায়ো ভাল লাগে। এতিয়া ভালদৰে গোটেইখিনি এনেই চামুচ বা হেতাৰে এনেকৈ সানি দিব পাৰি, কিন্তু হাতেৰে সনা নিচিনা কেতিয়াও নহয়। পাৰিলে হাতেৰে সানি দিব লাগে অলপ। মই ধুনীয়াকৈ বস্তুখিনি গোটেইখিনি হাতেৰে সানি দিম। এতিয়া দেখিছে, মই নিমখ দি দিছোঁ। এতিয়া গোটেই বস্তুখিনি মই ধুনীয়াকৈ হাতেৰে মিলাই দিছোঁ। ধুনীয়াকৈ। তাৰপিছত ইয়াত মই ক'বলৈ পাহৰি গ'লোঁ, কলপাতখিলা অকণমান জুইত সেকি লেৰেলাই ল'ব লাগে। লেৰেলি যোৱা নিচিনা হয় যে পাতটো যে, তেনেকৈ অকণমান সেকি ল'ব লাগে। তাৰপৰা এনেদৰে বাঢ়ি দিব লাগে। মোৰ দুটা হৈছে, মাছখিনি অলপ সৰু আছিলে, দুটা হৈছে। তাৰপৰা মই এখন টেৰাত উঠাই দিছোঁ গোটেই দুটা, এনেকৈ লৰাই আছোঁ অলপ অলপকৈ। দেখিছে, এয়া মোৰ হৈ গৈছে। এতিয়া মাছ পাতত দি এতিয়া খুলিছোঁ। চাওক, খুব গৰম দেই, গৰম কাৰণে খোলোতে অকণমান দেখিছে ইমান গৰম ভাৱ ওলাই গৈছে। দেখিছে আপোনালোকে, এয়া চাওক, বহুত ধুনীয়া চেণ্ট এটা ওলাইছে। এতিয়া মই এটা বাটিত এইখিনি উলিয়াই দিছোঁ। এয়া চাওক, মোৰ পাতত দিয়া হৈ গ'ল। একদম কম সময়ত, কম খৰচত পাতত দিয়াটো হৈছে। যদি ভাল লাগিছে মোৰ